লাইট টিভি এ যাং দে ভাই তোৰ লগত এতে গল্প কৰি থাকলেই পেটত ভাতে পৰবাৰ নাই এ যাবি ৰহে কি কৰবি ঘৰত যাই কি কৰবি মানে তয়ো দেখোন মৰে নাৱৰ যাত্ৰী এ কাম কাজ শেষ কৰি অহা নাই এ ক'ত আৰু কাম শেষ হ'বই ভাই গুডুৰ মাইক আহি পাবাই হ'ল ইটাও ভাতখিনি বহবাই পাৰা নাই আহি যদি দেখা পায় ভাত হনাই মোৰ গলত টিপি ধৰিব গম পাইছা না এ হৈ দে ভাই চৰকাৰে কি ওলাইছে এগলা আমাৰ পুৰুষৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈ গৈছে তিৰিমাখাই দিনটো টাওকে মিটিং কৰি ঘূৰি ফুৰে মিটিং থাকে কভে উল্টি তাহাৰ খালি কাইজা 2-3 টাকাৰ কাৰণে চুলিত ধৰি বাগৰা বাগৰি লাগে ভাই এঠ ভাই নকবি আর শুনা পালি কলজা খাব আমাৰ এ যত জ্বালা পৰছি আমাৰ ওপৰত পুৱাৰ পৰা বাচন ধোৱা কাপোৰ ধোৱা একো কবাওতো নৰা তাইয়ে 2 পইচা কামাই কৰে এবাৰ বোলে গেছ কিনবাও 250 টাকা দিব এ তেল চাবন গেঞ্জি কিনবাও 500 মান টাকা দিলি ভালে আছিল হৈ দে ভাই এটা আমাৰ বয়স হৈছে নাতি পুতিৰ লগত খেলাৰ হিগলা বাদ দি থালি বাচন মাজি থাকবা লগা হৈছে দেখছানা তোৰটো বা কেনে নাজনো মোৰটোৰ যি মুখ বাপ্পা ঐ মনত পৰলে কলজা কঁপি উঠে ভাই তোৰ মুখহে চলে এ মোৰটো যি হাত ঠেং গোটেই চলে কি কবি আর ভাই এই আমার কপাল আৰু এই চলিটোৱে যি জন্ম পাইছি কি বস্তুৱে চলি নহয় যেন AK-47 দে ভাই কি কবি আর দুখৰ কথা তোৰ লগত লেকচাৰ মাৰি থাকলে নহব ইতা গম পাইছা না ভাত বহে দিং দে মই যাই দে যা এ ময়ো মেখলা পেটিকুট চাৰ্ফত দি থৈ আহিছো ধুই দিং ৰ যাই